Hello viewers, welcome back to my second channel Monjit Borah vlogs. So আজি এই ভিডিওটোত মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম আমাৰ এই যিবিলাক পইচাবিলাকত এনেকুৱা কিছুমান টেকনলজি থাকে যিবিলাক কথা বহুতে জানে আৰু বহুতে নাজানে তাকে আজি ক'বলৈ চেষ্টা কৰিম তো বলক আমি ভিডিওটো আৰম্ভ কৰোঁ চাওক আপোনালোকে এটা কথা জানে নে নাজানো আমি কেতিয়াও নোট কপি কৰিব নোৱাৰো আমি যেনেকৈ ফটো এখন স্কেনাৰ কৰোঁ বা কিবা এটা কপি আমি স্কেন কৰোঁ আমি তেনেকৈ নোট কেতিয়াও কপি কৰিব নোৱাৰো আপুনি যদি স্কেনাৰটোত গৈ নোটখন যদি কপি কৰিব চেষ্টা কৰে তেতিয়া হেতু ৱাৰ্নিং দি দিব যে আপুনি এটা ইলিগেল কাম কৰি আছে যেটো আমি কপি কৰিব কেতিয়াও নোৱাৰো হেতু এটা ইলিগেল কাম আৰু আপুনি যদি নোটখন জেৰক্স মেচিনত জেৰক্স কৰিব যায় যেনেকৈ আমি কাগজ এখন জেৰক্স কৰোঁ তেনেকৈ যদি জেৰক্স কৰিব যায় তেনে সেই জেৰক্স মেচিনটো ৱাৰ্নিং দি দিব যে আপুনি এটা ইলিগেল কাম কৰি আছে যেটো আমি কৰিব নোৱাৰো সো কেনেকৈ গম পায় নোটখন যে কপি কৰিব নোৱাৰো বা জেৰক্স কৰিব নোৱাৰো কেনেকৈ গম জেৰক্স মেচিনটোই হওক বা স্কেনাৰটোই হওক কেনেকৈ গম পায় যে এখন আমি নোট জেৰক্স বা স্কেন কৰিব নোৱাৰো সো ইয়াৰ নোটত কিছুমান টেকনলজি থাকে যাক ইউৰিয়ান পেটাৰ্ন বুলি কোৱা হয় চাওক প্ৰত্যেকবিলাক পইচাতে ইয়াত কিছুমান সৰু সৰু এনেকুৱা ফুট থাকে এইবোৰ দেখিছেনে ইয়াক ইউৰিয়ান পেটাৰ্ন বুলি কোৱা হয় যদি আমি কাগজ এখনত জেৰক্স কৰোঁ বা পইচা এটা আমি জেৰক্স কৰোঁ যদি সেই কাগজ জেৰক্স কৰা কাগজখনত যদি ডট ডট থাকে তেতিয়া সেই মেচিনটোৱে গম পাই যায় নহ'লে ৱাৰ্নিং দি দিয়ে নহ'লে বন্ধ হৈ যায় যাক ইউৰিয়ান পেটাৰ্ন বুলি কোৱা হয় ডট ডট থকা কোনো কাগজে জেৰক্স মেচিনে বা স্কেনাৰে কেতিয়াও স্কেন নহয় আৰু জেৰক্স মেচিনতো কেতিয়াও জেৰক্স নহয় সেইটো অট'মেটিক বন্ধ হৈ যাব নহ'লে এটা ৱাৰ্নিং দেখাই দিব আৰু এই ডট ডট থকা পেটাৰ্নটো আপুনি সব পইচাতে চাব সকলো পইচাতে থাকে এই গোটেই দেশে ব্যৱহাৰ কৰে এই টেকনলজিটো সব প্ৰায়বিলাক প্ৰত্যেকখন দেশতে এই টেকনলজিটো ব্যৱহাৰ কৰে যাক ইউৰিয়ান পেটাৰ্ন বুলি কোৱা হয় সেইটো এক নম্বৰ কাৰণ আৰু দুই নম্বৰ কাৰণটো হৈছে আজিকালি আপোনালোকে পইচাবিলাকত দেখিব ইয়াত কিছুমান চিন থাকে এইটো দেখিছেনে 500 টকাৰ নোট থাকে 100 টকাৰ নোট থাকে 2000 টকাৰ চবতে থাকে এই বস্তুটো কিয় থাকে এই বস্তুটো আপোনালোকে অনুভৱ কৰিব নোৱাৰিব এই বস্তুটো থাকে অন্ধ মানুহবিলাকৰ কাৰণে আৰু এই চিনগিডাল এই পইচাটোতকে চিনগিডাল অকমান ওখ হৈ থাকে এইটো যদি ভালকৈ আপুনি চুই চাই তেতিয়া গম পাব অকমান ওখ হৈ থাকে সো এই চিনগিডাল অন্ধ মানুহে চুই গম পায় যে ইয়াত কিমানডাল চিন থাকে বা কিমানডাল কি থাকে এইটো অন্ধ মানুহে চুই গম পায় কাৰণ তেওঁলোকৰ স্পেচিয়েল ট্ৰেইনিং দিয়া হয় তেওঁলোকৰ ট্ৰেইনিংছ লৈ স্পেচিয়েল ট্ৰেইনিং দিয়া হয় আৰু এইটোৱে চুই গম পায় তেওঁলোকে যে পইচাটো কেইটকীয়া হয় 100 টকীয়া 200 টকীয়া কেইটকীয়া হয় বা 500 টকীয়া হয় এইটোকে চুই তেওঁলোকে গম পায় এই চিনগিডাল সো গম পালে এইকেইটা ফুট থকাই বচাই পইচাটো কপি হোৱাৰ পৰা আৰু এইকেইডাল চিনে গম পায় যে অন্ধ মানুহে বা কম দেখা মানুহে পইচাটো কিমান হেতু তেওঁলোকে চুই গম পায় আৰু এইটোৱে আছিল পইচাত থকা টেকনলজি যদি আজি ভিডিওটোৰ পৰা কিবা এটা শিকিলে তেন ভিডিওটো লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব ওকে বাই বাই